নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, চেনেলটিলৈ স্বাগতম জনাইছোঁ। আসাম বোৰ্ড এইচএছ ক্লাছ 11ৰ পলিটিকেল সায়েন্স চেপ্টাৰ 1ৰ সংবিধান কিয় আৰু কেনেকৈ নামৰ অধ্যায়ৰ কেইটামান অতি চমু প্ৰশ্নোত্তৰ এই ভিডিঅ'টিৰ যোগেদি দিবলৈ চেষ্টা কৰিলোঁ। আশা কৰোঁ এই ভিডিঅ'টিয়ে অলপ হ'লেও তোমালোকৰ বাবে সহায় হ'ব। গতিকে ভিডিঅ'টি শেষলৈকে চাই থাকা। ছাত্ৰ ছাত্ৰীসকল, 1 নম্বৰ প্ৰশ্নটি হৈছে, তলত উল্লেখ কৰা কোনবিধ কাৰ্য সংবিধানৰ নহয়? ক দিয়া আছে, সংবিধানে নাগৰিকৰ অধিকাৰক সুৰক্ষা প্ৰদান কৰে। খ, সংবিধানে ভাল মানুহক ক্ষমতালৈ অহাত নিশ্চিত কৰে। গ, সংবিধানে চৰকাৰৰ বিভিন্ন অংগবিলাকৰ ক্ষমতাবোৰ স্পষ্ট কৰি দিয়ে। আৰু ঘ দিয়া আছে, সংবিধানে কেতবোৰ মূল্যবোধৰ প্ৰকাশ কৰে। ইয়াৰ উত্তৰটো হ'ব খ, সংবিধানে ভাল মানুহক ক্ষমতালৈ অহাত নিশ্চিত কৰে। দ্বিতীয় প্ৰশ্নটি হৈছে, সংবিধান কাক বোলে? ইয়াৰ উত্তৰটো হ'ব, সংবিধান হ'ল সেইবিলাক বিধি নিয়মৰ সমষ্টি যাৰ দ্বাৰা চৰকাৰৰ ক্ষমতা, শাসিতৰ অধিকাৰ আৰু শাসক শাসিতৰ মাজত সম্পৰ্ক স্থিৰ কৰা হয়। 3 নম্বৰ প্ৰশ্নটি হৈছে, সংবিধানৰ যিকোনো এটা বৈশিষ্ট্য লিখা। উত্তৰটো হ'ব, সংবিধানৰ ধাৰণা মূলতঃ এটি আইনগত ধাৰণা। 4 নম্বৰ প্ৰশ্নটি দিয়া আছে, সংসদীয় চৰকাৰত কাৰ্যপালিকা বিধিগতভাৱে দেশৰ ওচৰত দায়বদ্ধ থাকে। ইয়াৰ উত্তৰটো হ'ব বিধানমণ্ডলৰ ওচৰত। 5ম প্ৰশ্নটি হৈছে, ভাৰতীয় সংবিধানৰ যিকোনো এটা মূল লক্ষ্য লিখা। ইয়াৰ উত্তৰটো হ'ব সকলোৰে বাবে সমান মৰ্যাদা আৰু সুযোগ প্ৰদান। 6 নম্বৰ প্ৰশ্নটি হৈছে, সংবিধান শব্দটো লেটিন ভাষাৰ কি শব্দৰ পৰা আহিছে? উত্তৰটো হ'ব কনষ্টিটুৱেৰ শব্দৰ পৰা আহিছে। 7 নম্বৰ প্ৰশ্নটি হৈছে, সংবিধান হৈছে ৰাষ্ট্ৰৰ মৌলিক আইন, শুদ্ধ নে অশুদ্ধ? উত্তৰটো হ'ব শুদ্ধ। সংবিধান হৈছে ৰাষ্ট্ৰৰ মৌলিক আইন। 8 নম্বৰ প্ৰশ্নটি হৈছে, লিখিত সংবিধানৰ এটা গুণ লিখা। ইয়াৰ উত্তৰটি হ'ব, লিখিত সংবিধানৰ প্ৰতি জনসাধাৰণৰ সমৰ্থন থাকে। 9 নম্বৰ প্ৰশ্নটি হৈছে, অলিখিত সংবিধানৰ এটা দোষ লিখা। উত্তৰটো হ'ব, অলিখিত সংবিধানসমূহ অধিক গতিশীল হয়। 10 নম্বৰ প্ৰশ্ন, গ্ৰেট ব্ৰিটেইনৰ সংবিধান নমনীয় হয়নে নহয়? ইয়াৰ উত্তৰ হ'ব হয়, গ্ৰেট ব্ৰিটেইনৰ সংবিধান নমনীয়। সংবিধান কি? সংবিধান এখন দেশৰ মৌলিক আইন। ইয়াত দেশৰ শাসন ব্যৱস্থাৰ মৌলিক নীতিসমূহ লিপিবদ্ধ কৰা থাকে। 12 নম্বৰ প্ৰশ্নটি হৈছে, ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাৰ খচৰা কোনে প্ৰস্তুত কৰিছিল? উত্তৰ, খচৰা সমিতিয়ে। 13 নম্বৰ প্ৰশ্ন, ভাৰতীয় সংবিধান 1949 চনৰ ডেছ তাৰিখে গ্ৰহণ কৰা হৈছে? উত্তৰ, 26 নৱেম্বৰত। ভাৰতীয় সংবিধান 1949 চনৰ 26 নৱেম্বৰত গ্ৰহণ কৰা হৈছিল। 14 নম্বৰ প্ৰশ্ন, ভাৰতীয় সংবিধান 1950 চনৰ ডেছ তাৰিখৰ পৰা কাৰ্যকৰী হৈছে? উত্তৰ, ভাৰতীয় সংবিধান 1950 চনৰ 26 জানুৱাৰী তাৰিখৰ পৰা কাৰ্যকৰী হৈছে। 15 নম্বৰ প্ৰশ্ন, সংবিধান সভাৰ সভাপতি কোন আছিল? উত্তৰ, ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ। 16, সংবিধানৰ খচৰা সমিতিৰ সভাপতি কোন আছিল? উত্তৰ, ডক্টৰ B.R. আম্বেদকাৰ। 17, প্ৰস্তাৱনাৰ যিকোনো এটা নীতিৰ বিষয়ে উল্লেখ কৰা। উত্তৰ, সাৰ্বভৌমত্ব। 18 নম্বৰ প্ৰশ্ন, ভাৰতীয় সংবিধানৰ এটা যুক্তৰাষ্ট্ৰীয় বৈশিষ্ট্য লিখা। উত্তৰ, লিখিত সংবিধান। 19 নম্বৰ প্ৰশ্ন, ভাৰতীয় সংবিধানৰ এটা একাত্মক বা অযুক্তৰাষ্ট্ৰীয় বৈশিষ্ট্য লিখা। উত্তৰ, একক নাগৰিকত্ব। 20 নম্বৰ প্ৰশ্ন, সংবিধান সভাৰ খচৰা সমিতিৰ সদস্যৰ সংখ্যা কিমানজন? ইয়াৰ উত্তৰটি হৈছে 7জন।
ছাত্ৰ ছাত্ৰীসকল আজিলৈ ইমানেই পৰৱৰ্তী ভিডিঅ'ত আমি চমু প্ৰশ্নোত্তৰ লৈ আহিম গতিকে আমাৰ চেনেলটি ছাবস্ক্ৰাইব কৰি ৰাখিব